Hello friends, মোৰ চেনেল আসাম টেক ইনফো লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি চাম কেনেকৈ আমি পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টত মুকলি হোৱা 945টা পোষ্টত অনলাইন এপ্লাই কৰিব পাৰো। সো চাই থাকিব এই ভিডিঅটো। So Panchayat and Rural Development Department or 945টা পোষ্টত এপ্লাই কৰিবলৈ ফাৰ্স্ট অফ অল আমি যাব লাগিব আমাৰ যিকোনো এটা ব্ৰাউজাৰত। মই গৈছো গুগল ক্ৰমত আৰু ক্ৰমত গৈ এড্ৰেছ বাৰত টাইপ কৰিছো assamtechinfo.in assamtechinfo.in টাইপ কৰি মই সাৰ্চ কৰিছো। সাৰ্চ কৰাৰ লগে লগে মোৰ যিটো অফিচিয়েল ৱেবসাইট আছে ৱেবসাইটটো খোল খাব আৰু তলত স্ক্ৰল কৰিলে আপোনালোকে পঞ্চায়তৰ পোষ্টটো দেখিবলৈ পাব। ঠিক আছে, সো চাওক ইয়াতে মই স্ক্ৰল কৰিছো আৰু চাওক এইটো পঞ্চায়তত 945টা পদ খালি, সেইটো আপোনালোকে টাচ কৰিব। টাচ কৰাৰ লগে লগে এডটো গোটেই আপোনালোকে চাব পাৰিব। মই এই পোষ্টৰ ওপৰত আগতেও ভিডিঅ' বনাইছিলোঁ, সো মই আজি গোটেইখিনি ডিটেইলছ আপোনালোকক কৈ নাথাকোঁ। মই জাষ্ট আপোনালোকক দেখুৱাম কেনেকৈ আমি অনলাইন এপ্লাই কৰিব পাৰোঁ। ঠিক আছে, সো আপোনালোকে তলত যাব, তলত গৈ আপোনালোকে দেখা পাব এপ্লাই অনলাইন লিংক এটা দেখা পাব, তাতে আপোনালোকে ক্লিক কৰিব। সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন পেজ এটা খোল খাব। PNRD যিটো অফিচিয়েল ৱেবছাইট আছে ৱেবছাইটটো খোল খাব। সো চাওক ইয়াতে গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে। মই এইটো ডেস্কটপ ভিউ কৰি লওঁ। চাওক ইয়াতে গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে। ফটো কিমান সাইজৰ লাগিব, আপোনালোকৰ ডকুমেণ্টছখিনি কিমান সাইজৰ লাগিব, গোটেইখিনি ইয়াত দিয়া আছে। সেইখিনি আপোনালোকে ভালকৈ পঢ়ি চাব। আৰু তলত চাওক এখন লগইন ফৰ্ম আছে আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন আছে। অ'কে, আপোনালোকে এই পোষ্টত এপ্লাই কৰাৰ আগতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ঠিক আছে, চ' ৰেজিষ্টাৰ কৰিবলৈ প্ৰথমতে আপোনালোকে ইয়াতে আপোনালোকৰ নামটো দিব লাগিব। মই মোৰ নামটো দি দিছোঁ। লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো। ঠিক আছে, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত যিটো নাম্বাৰ আছে আপোনালোকৰ সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব লাগিব। অ'কে, চ' মই দি দিছোঁ 16942/2014। অ'কে, আৰু ইয়াতে আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। আৰু ইয়াতে তলত এটা কেপচা আছে, চাই ল'ব 7507, সেইটো ইয়াতে আপোনালোকে টাইপ কৰি দিব 7507। অ'কে, এইখিনি টাইপ কৰি ইয়াতে ছাবমিট বাটনত টাচ কৰিলে হ'ল। চব প্ৰচেছিং হৈ আছে। আৰু চাওক ইয়াতে এটা কনফাৰ্মেশ্যন মেইল মোৰ ইমেইল আইডিত গৈছে। সেই মেইলটোত মই ক্লিক কৰিব লাগিব। ক্লিক কৰি মই লিংকটো এক্টিভ কৰিব লাগিব। ঠিক আছে, চাওক মই তাত যিটো ইমেইল আইডি দি ৰেজিষ্টাৰ কৰিছিলোঁ সেই ইমেইল আইডিত এটা লিংক আহিছে। চাওক ইয়াতে এটা মেইল এটা আহিছে, এইটো মই খুলিছোঁ কনফাৰ্মেশ্যন লিংক। অ'কে, কনফাৰ্মেশ্যন লিংকটো চাওক ইয়াতে মোৰ গোটেইখিনি ডিটেইলছ আছে, মোৰ পাছৱৰ্ড, মোৰ ফোন নম্বৰ, ইমেইল আইডি, গোটেইখিনি ডিটেইলছ আছে। আৰু তলত চাওক আপোনালোকৰ এটা প্লিজ ক্লিক দ্য লিংক বিল' এটা লিংক আছে, সেই লিংকটোত টাচ কৰি দিব। ঠিক আছে, লিংকটোত টাচ কৰিব। টাচ কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব। আৰু চাওক ইয়াতে আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ভেৰিফাই কৰিব। অ'কে, এতিয়া এটা OTP এটা আহিব। OTP আহি গ'ল, কপি কৰিলোঁ OTPটো, ইয়াত দি দিলোঁ। অ'কে, ছাবমিট। চাওক মোবাইল নম্বৰ আৰু ইমেইল আইডি দুয়োটা বৰ্তমান ভেৰিফাইড হৈ গ'ল। অ'কে, চাই লওক এতিয়া মই ইয়াতে লগ ইন কৰিম। চ' লগ ইন কৰিবলৈ মই ইয়াতে টাইপ কৰিব লাগিব মোৰ মোবাইল নাম্বাৰটো কৰিলে হ'ব, নাইবা মোৰ যিটো ইমেইল আইডি আছে ইমেইলটোও কৰিব পাৰোঁ। ঠিক আছে, চ' মই ইমেইল আইডিটো দি দিছোঁ 404@gmail.com। চ' লগ ইন কৰিলোঁ। আৰু ইমেইল আইডি আৰু পাছৱৰ্ডেৰে লগ ইন কৰি আমি এইখন পেজ দেখিবলৈ পাম। আৰু ছাইডৰ ফালে চাওক ইয়াতে মেনু এখন আছে, য'ত ডেছবৰ্ড, এপ্লাই অনলাইন, ভিউ এপ্লিকেশ্যন, চেঞ্জ পাছৱৰ্ড আৰু লগ আউট অপশ্যন দেখিবলৈ পাম। ঠিক আছে, আৰু মাজত চাওক ৱেলকাম টু ইউৰ ডেছবৰ্ড। আৰু ইয়াতে এটা ৱাৰ্ণিং মেছেজ দিছে যে এই ছাইটটো আমাক স্মাৰ্টফোন বা যিকোনো মোবাইল ফোন ব্ৰাউজাৰেৰে ব্যৱহাৰ কৰিবলৈ মানা কৰিছে। ঠিক আছে, কিন্তু মই মোবাইল ফোনতে আপোনালোকক এপ্লাই কৰি দেখুৱাম। চ' চাই থাকিব ষ্টেপকেইটা। অ'কে, আৰু মাজত চাওক এপ্লাই অনলাইন, ভিউৰ এপ্লিকেশ্যন, ডাউনলোড এডমিট কাৰ্ড। ডাউনলোড এডমিট কাৰ্ড যিটো অপশ্যন আছে সেইটো বৰ্তমান ইনএক্টিভ হৈ আছে। অ'কে, চ' আমি এপ্লাই অনলাইন কৰিব লাগিব প্ৰথমতে। চ' আমি এপ্লাই অনলাইনত টাচ কৰিম। ঠিক আছে, টাচ কৰাৰ লগে লগে এখন নতুন পেজ খোল খাব। আৰু এইটো পেজত আপোনালোকে দেখা পাব যে গোটেইবোৰ পোষ্ট গ্ৰুপ ৱাইজত ডিভাইড কৰিছে। চাওক টোটেল গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 4, গ্ৰুপ 5, টোটেল 5টা গ্ৰুপত এই গোটেইকেইটা পদ ডিভাইড কৰিছে। চাই লওক ইয়াতে আপোনালোকৰ যদি ছায়েন্স বা আৰ্টছ গ্ৰেজুৱেশ্যন হয় তেতিয়াহ'লে গ্ৰুপ 1টো ছিলেক্ট কৰিব লাগিব, যদি মেল হয় গ্ৰুপ 1, যদি ফিমেল হয় গ্ৰুপ 2। ঠিক আছে, বাকী কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'লে আপোনালোকে
3 4 5 এইকেইটা সিলেক্ট কৰিব পাৰে ঠিক আছে মই আৰু চাওক সাইডৰ ফালে এখন ফৰ্ম আছে আমি সেইখন এতিয়া ফিল আপ কৰিম ইয়াতে সুধিছে আপুনি পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাৰেণ্টলি কাম কৰি আছে নেকি ঠিক আছে যদি আছে ইয়েছ দিব যদি নাই নো দিব ঠিক আছে সো মই নো দিছোঁ আৰু মোৰ জেন্ডাৰ সুধিছে জেন্ডাৰ সোধাৰ লগতে মই এইটো মেল দিছোঁ যদি ফিমেল দিয়ে তেতিয়াহ'লে আপোনালোকৰ গ্ৰুপটো চেঞ্জ হৈ যাব ঠিক আছে মই ফিমেল দি দেখুৱাইছোঁ সব ফিমেল দিয়াৰ লগে লগে গ্ৰুপটো চাব গ্ৰুপটো আপোনালোকে ইয়াত 2 সিলেক্ট কৰিব লাগিব ঠিক আছে কাৰণ ফিমেলৰ গ্ৰুপ 2 ডিভাইড কৰা আছে ওকে সো মই এইটো মেল সিলেক্ট কৰিম সো মেল ওকে আৰু এইটো মোৰ গ্ৰেজুৱেচন আছিল গ্ৰেজুৱেচন ইন আৰ্টছ ওকে সো মোৰ গ্ৰুপটো হ'ব 1 চাইব মোৰ গ্ৰুপটো সিলেক্ট কৰিব লাগিব 1 ওকে সো মই গ্ৰুপ 1 সিলেক্ট কৰিলোঁ আৰু এইটো যদি এক্স সাৰ্ভিসমেন আছে তেতিয়াহ'লে ইয়েছ দিব যদি নহয় নো দিলে হ'ল তাৰপিছত নেক্সট কৰি দিব ওকে নেক্সট কৰি দিয়াৰ পিছত এখন চাওক নতুন পেজ এখন খোল খালে আৰু ইয়াত আপোনালোকে জবৰ যিটো প্ৰিফাৰেন্স আছে কোনটো পোষ্ট প্ৰথম প্ৰিফাৰেন্সত দিব কোনটো সেকেন্ড প্ৰিফাৰেন্স হেতু আপোনালোকে ইয়াত দিব লাগিব ওকে সো আপোনাৰ এক্সটেনশন অফিচাৰ যিটো আছে হেতু আপোনালোকে কিমান নম্বৰ প্ৰিফাৰেন্সত দিব খুজে ওকে মই দিলো 3 নম্বৰ তাৰ পিছত নেক্সট আহিল জুনিয়ৰ এসিস্টেন্ট হেতু মই দিলো 1 নম্বৰ ওকে সো তাৰ পিছত গ্ৰাম সেৱক এইটো মই দিলো প্ৰিফাৰেন্স 4 নম্বৰ নেক্সট জুনিয়ৰ এসিস্টেন্ট আঞ্চলিক পঞ্চায়ত এইটো দিলো মই সেকেন্ড প্ৰিফাৰেন্স আৰু টেক্সট কালেক্টৰ আৰু এইটো দিলো মই 5th প্ৰিফাৰেন্স ওকে এই প্ৰিফাৰেন্স কিটা দি মই নেক্সট কৰিলো নেক্সট কৰাৰ লগে লগে এখন নতুন পেজ আহিব চাওক নতুন পেজখনত মোৰটো নামটো আহি গৈছে ইয়াতে মই ফাদাৰ্স নেম দিব লাগিব সো ফাদাৰ্স নেমটো মই দি দিছো দেন মই সিলেক্ট কৰিছো মোৰ কাষ্টটো সিলেক্ট কৰিলো তাৰ পিছত মোৰ ডেট অফ বাৰ্থ আপোনালোকে সিলেক্ট কৰিব লাগিব এনেকৈ মোৰ আগষ্ট 1992 24 আগষ্ট ওকে ডেট অফ বাৰ্থ সিলেক্ট কৰিলো আৰু যেটো মোৰ এজ আছে এজটো বৰ্তমান ইয়াত অটোমেটিক আহি গৈছে নেশনালিটিটো সিলেক্ট কৰিলো ইণ্ডিয়ান তাৰ পিছত ৰিলিজনটো সিলেক্ট কৰিলো ইছলাম নেক্সট বিপিএল যদি হয় তেতিয়াহ'লে ইয়েছ দিব যদি নহয় নো দিব মই নো দিলোঁ আৰু ফিজিক্যালি হ্যান্ডিক্যাপড নো আৰু ইয়াতে লিখিব লাগিব আপোনাৰ এড্ৰেছটো ঠিক আছে সো এড্ৰেছটো দিলোঁ এড্ৰেছটো দিয়াৰ পিছত দিব লাগিব ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট সিলেক্ট কৰিলোঁ আৰু ইয়াতে মই পিন কোডটো দিম 781020 ওকে সো আপোনালোকৰ ইয়াতে আৰু এটা এড্ৰেছ এন্টাৰ কৰিব দিছে চাওক কৰেসপন্ডেন্ট এড্ৰেছ আৰু যদি পাৰ্মানেন্ট এড্ৰেছ আৰু কৰেসপন্ডেন্ট এড্ৰেছটো সেম হয় তেতিয়াহ'লে মাজৰ যিটো এইটো এটা বাটন আছে সেই বাটনটো টাচ কৰি দিব চাওক এইটো অন হৈ গ'ল হোৱাৰ লগে লগে আপোনালোকৰ কৰেসপন্ডেন্ট এড্ৰেছ এটো সেম এড্ৰেছ আহি গ'ল ঠিক আছে সো এইখিনি হোৱাৰ পিছত নেক্সট কৰি দিব নেক্সট হৈ গ'ল আৰু ইয়াতে চাওক আপোনালোকৰ কিছুমান ইনষ্ট্ৰাকচন দিছে যে ডকুমেন্টছ আপলোড কৰিব লাগিব আৰু কোনটো ডকুমেন্টছ কিমান সাইজৰ হ'ব গোটেইখিনি ইয়াত দিয়া আছে ঠিক আছে সো হেতু চাই ল'ব আপোনালোকৰ যেটো ফটো হ'ব ফটোটো হ'ব 15 কেবিৰ পৰা 50 কেবিৰ ভিতৰত আৰু যেটো সিগনেচাৰ হ'ব সিগনেচাৰটো 4 কেবিৰ পৰা 20 কেবিৰ ভিতৰত এছএছএলসি এডমিট লাগিব এডমিটখনৰ সাইজটো হ'ব 80 কেবিৰ পৰা 100 কেবিৰ ভিতৰত আৰু যেটো পাছ সাৰ্টিফিকেট আছে গ্ৰেজুৱেচনৰ সেইখনৰ আপোনালোকে দিব লাগিব 80 কেবিৰ পৰা 100 কেবিৰ ভিতৰত আৰু বাকি যি পিপিএল সাৰ্টিফিকেট বা এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগে গোটেইখিনি সাইজ দিয়া আছে সেই হিচাপে আপোনালোকে বনাই ল'ব ঠিক আছে সো মই আগৰ পৰা গোটেইখিনি ৰেডি কৰা আছে সো মই এটা ব্ৰাউজ কৰিম আৰু চাওক মই গোটেইখিনি ডকুমেন্টছ বৰ্তমান আপলোড দি দিলোঁ চাওক প্ৰথমতে দিছোঁ মই মোৰ পাছপোৰ্ট সাইজ ফটো নেক্সট দিলোঁ সিগনেচাৰ নেক্সট এছএছএলসি এডমিট কাৰ্ড আৰু নেক্সট বিএ পাছ সাৰ্টিফিকেটখন ওকে ইউনিভাৰ্চিটিৰ পৰা মই যিখন সাৰ্টিফিকেট পাইছিলোঁ সেইখন মই আপলোড কৰি দিছোঁ ওকে সো আপলোড সাকসেসফুল হৈ গৈছে তাৰ পিছত গো টু নেক্সট আৰু এই 5 নম্বৰ ষ্টেপত আপোনালোকে গোটেই ফৰ্মখন এবাৰ চাব পাৰিব চাওক ৰিভিউ ইউৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ নাম আপোনালোকৰ ফটো সিগনেচাৰ আৰু গোটেইখিনি যি ফিল আপ কৰিলে গোটেইখিনি ইয়াত আহি যাব লগতে আপোনালোকে আপলোড কৰা ডকুমেন্টছখিনিও ইয়াত দেখা পাব ঠিক আছে সো এইখন চাওক এছএছএলসি এডমিট কাৰ্ড সাৰ্টিফিকেট অফ গ্ৰেজুৱেচন গোটেই আপলোড হৈ গৈছে আৰু আপোনালোকৰ যদি বিপিএল সাৰ্টিফিকেট থাকে তেতিয়াহ'লে ইয়াতে বিপিএল সাৰ্টিফিকেটখনো দেখুৱাব যদি কিবা এপইণ্টমেণ্ট লেটাৰ আছে লগতে সেইখন আপলোড কৰিছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে সেইখনো ইয়াত দেখুৱাব ঠিক আছে সো এইখিনি গোটেইখিনি হৈ গ'ল মোৰ আৰু ইয়াতে চাওক তলত গো প্ৰিভিয়াছ আৰু ফাইনেল সাবমিট ওকে ইয়াতে দুটা অপচন আছে সো ফাইনেল সাবমিটত এতিয়া টাচ কৰিব লাগিব ফাইনেল সাবমিটত টাচ কৰাৰ লগতে এটা পপ আপ মেছেজ আহিব চাওক ইয়াতে কৈছে যে আপোনালোকে এইখন আৰু সাবমিট কৰাৰ পিছত সেইখন এডিট কৰিব নোৱাৰিব সো ইয়াতে ইয়েস সাবমিটত টাচ কৰিলো ঠিক আছে সো চাওক ব্ৰাউজিং হৈ আছে
আৰু প্ৰচেছিং হৈ আছে ঠিক আছে চাওক ইয়াতে গুটি আহি গৈছে এখন চেক আউট ফৰ্ম আহিছে গুটি মোৰ ডিটেইলছ আহি গৈছে আহাৰ পিছত মোক ইয়াতে কৰিব দিছে 250 rupees paid okay so ইয়াতে তলত এটা অপচন দেখিছে যে proceed to paid so proceed to paid টাচ কৰিম টাচ কৰাৰ লগে লগে আমাৰ অপচন আহিব মই কি মাধ্যমেৰে এই পেমেন্টটো কমপ্লিট কৰিম ঠিক আছে মই ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰো ডেবিট কাৰ্ড নাইবা ইন্টাৰনেট বেংকিং বা কিছুমান পে ওয়ালেটও ব্যৱহাৰ কৰিব পাৰো ঠিক আছে যিকোনো এটা মাধ্যম ব্যৱহাৰ কৰি আমি পে কৰি দিয়াৰ লগে লগে এই পোষ্টটোত এপ্লাই হৈ যাব so এইটোৱে আছিল পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্টৰ 945টা পোষ্টত অনলাইন এপ্লাই কৰা পদ্ধতি মোক বহুতে কৈ আছিল এই ভিডিওটোৰ কাৰণে ভিডিওটো বনাবলৈ ৰিকুৱেষ্ট কৰি আছিল যে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে হেতু মই এটা ভিডিও বনাব লাগে সো মই আজি এই ভিডিওটো ক্ৰিয়েট কৰিলো মই যিমান পাৰো সহজে বুজাবলৈ ট্ৰাই কৰিছো তাৰ পিছতো যদি আপোনালোকৰ কিবা কনফিউজন বা কিবা কোৱেশ্চন আছে তেতিয়াহলে মোক কমেন্টত সুধিব পাৰে ঠিক আছে আৰু মোৰ চেনেলৰ ভিডিওবোৰ যদি চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ এইখিনিয়ে ধন্যবাদ